আপুনি মিঠাই খায় নেকি? যদি খায় সাৱধান, আপুনি বেমাৰত ভুগিব পাৰে। আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত আপোনালোকৰ চকু কপালত উঠিব পাৰে। আপোনাৰ সন্তানক মিঠাইৰ নামত কি খুৱাই আছে এই প্ৰতিবেদন দেখাৰ পাছত বুকু কঁপি উঠিব। মৰিয়নিত কেনেকৈ চলিছে হোটেল আৰু বেকাৰী ব্যৱসায়? মৰিয়নিৰ একাংশ হোটেল আৰু বিস্কুট বেপাৰীয়ে ইমানেই লেতেৰা কদৰ্যময় পৰিৱেশত মিঠাই আৰু বিস্কুট প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছে যে দেখিলে হয়তো ভাবিবলৈ বাধ্য হ'ব মিঠাই নে বৰবিহ। কাণসাৰ নাই খাদ্য সুৰক্ষা বিভাগৰ। মৰিয়নি নগৰৰ মাজমজিয়াত থকা কাৰিকৰ হোটেল আৰু চৰকাৰ বেকাৰী নামৰ বিস্কুট বেকাৰীটোত মৰিয়নি আছুৰ কৰ্মীয়ে অভিযান চলায় আৰু এনে হোটেল আৰু বিস্কুটৰ বেকাৰীসমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। মৰিয়নিৰ পৰা বীৰেন তাঁতীৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। মানৱ জাতিয়ে জটিল সন্ধিখনৰ মানুহ জীয়াই থাকিবলৈ টান হৈছে, কিন্তু মৰিয়নিত সৰহ সংখ্যক হোটেলত আজি যি ব্যৱস্থা আপোনালোকে দেখিছে, খোৱাৰ কোনো উপযোগী নোহোৱা লেতেৰা এনেকুৱা এটা ব্যৱস্থাত এই হোটেলসমূহে আমাক মিঠাইখিনি খুৱাই আছে। তাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। আজি ইয়াত ল'ৰা ছোৱালীৰ পৰা আদি কৰি বিভিন্ন ৰাইজে ইয়াৰ পৰা মিঠাই কিনে বা খায়, কিন্তু বেমাৰ হ'লে তাৰ দায়িত্ব কোনে ল'ব? খাদ্য সুৰক্ষা বিভাগ নামৰ এটা বিভাগ আছে। বিভাগটোৱে সদায় চকুমুটা ভাও ধৰি আছে। খাদ্য বিভাগটো আহে নে নাহে ইয়াত চাবলৈ? ইয়াত তেওঁলোকৰ দায়িত্ব আছেনে নাই? তেওঁলোকে AC ৰুমত বহি তেওঁলোকে নীতি নিৰ্দেশনা দি থাকিব, সেইটো আমি কেতিয়াও মানি নলওঁ। তেওঁলোকে আহক, নিজে চাওক এই হোটেলসমূহৰ ভিতৰত কি ব্যৱস্থা চলি আছে। কোৱা হয় যে যেতিয়া আমি সেই হোটেলৰ মালিকৰ লগত কথা পাতোঁ, তেতিয়া কয় যে খাদ্য সুৰক্ষা বিভাগৰ মানুহ আহি গৈছে। মানে কি খাদ্য সুৰক্ষা বিভাগৰ বিষয়া এই মালিকৰ জেপত সোমাইছে নি? আমাৰ প্ৰথম প্ৰশ্ন হৈছে। আমি ছাত্ৰসন্থাই দাবী জনাইছোঁ অতি সোনকালে এই খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল আহক, এই হোটেলসমূহ পৰিদৰ্শন কৰক, তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ইয়াৰ পৰা বিস্কুট ফেক্টৰী হয়। এইটো অমত চৰকাৰ। অমত চৰকাৰ সেইটো আগতে